আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টি শেষলৈ চাব আৰু লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ আমি আজিৰ প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম। তলৰ কোনখন ৰাজ্য অসমৰ লগত সীমা সংযোগ হৈ থকা নাই? ইয়াৰে অপশ্যন 4টা দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ছিকিম। ছিকিম অসমৰ লগত সীমা সংযোগ হৈ থকা নাই। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ইন হুইচ অফ দ্য ফলোয়িং এৰিয়া ইন আছাম আইৰণ অৰ ডিপজিট আৰ ফাউণ্ড। তলত উল্লেখ কৰা অসমৰ কোনখন ঠাইত লোৰ খনি পোৱা গৈছে? ইয়াৰে 4টা অপশ্যন আছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চান্দাৰডিঙা হিলছ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ চিটুৱেটেড টু দ্য চাউথ অফ আছাম। তলত কোনখন ৰাজ্য অসমৰ দক্ষিণত অৱস্থিত? ইয়াৰে অপশ্যন 4টা দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মিজোৰাম দক্ষিণত অৱস্থিত, অসমৰ দক্ষিণত অৱস্থিত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক ইন কাৰ্বি প্লেটু। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? ইয়াতে অপশ্যন 4টা দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সিংহাসন। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক অফ আছাম হিমালয়া ৰেঞ্জ। অসমৰ হিমালয় পৰিসৰৰ আটাইতকৈ ওখ শৃংগটো কি? ইয়াতে অপশ্যন 4টা দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নামচা বাউৱা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আৰ মেইনলি ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়া। ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য অসমৰ কোনখন সংৰক্ষিত অঞ্চলত মুখ্যভাৱে পোৱা যায়? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এতিয়া আহিছোঁ আমি আজিৰ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বাউণ্ডাৰী উইথ আছাম। কোনখন উত্তৰ পূবৰ ৰাজ্যই অসমৰ লগত সকলোতকৈ চুটি সীমা ভাগ বতৰা কৰিছে? ইয়াতে অপশ্যন 4টা দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ত্ৰিপুৰা। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ। মাটিকালি ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ছেকেণ্ড অৰ্থাৎ দ্বিতীয় স্থান। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। জাতিংগা ফাৰ্মছ ফৰ মাছ ছুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ড ইজ লোকেটেড ইন হুইচ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। জাতিংগা য'ত পৰিভ্ৰমী পক্ষীয়ে আত্মহত্যা কৰে ঠাইখন অসমৰ কোন জিলাত আছে বা অৱস্থিত? ইয়াৰ অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ডিমা হাছাও জিলা। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। আমচাং ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম। আমচাং বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল অসমৰ কোন জিলাত আছে? ইয়াৰে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কামৰূপ মেট্ৰ'। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং ইজ এ নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ। তলৰ কোনখন ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ উপনৈ? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ডিক্ৰং। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং কেছ ক্ৰপ ইজ নট প্ৰডিউচ ইন আছাম। তলৰ কোনটো নগদ শস্যৰ খেতি অসমত নহয়? ইয়াৰে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চয়াবিন। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ ফেৰেল হৰ্চেছ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। ইন ইণ্ডিয়া দ্য ৰেংক অফ আছাম ইন টাৰ্ম অফ ক্ৰুড অইল প্ৰডাকশ্যন ইজ। ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? ইয়াৰে অপশ্যন 4টা দিয়া হৈছিলে, তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি থাৰ্ড তৃতীয় স্থান। এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়া ইন আছাম ইজ ন'ন ফৰ গল্ডেন লংগুৰ।
তলত উল্লেখিত অসমৰ কোনখন সংৰক্ষিত অঞ্চলৰ সোণালী বান্দৰৰ বাবে বিখ্যাত ইয়াৰে অপশ্যন 4টাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কোলফিল্ড ইন আছাম তলত উল্লেখিত অসমৰ কোনখন আটাইতকৈ ডাঙৰ কয়লা খনি ইয়াৰে অপশ্যন 4টা দিয়া হৈছিল তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাকুম এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী তলত উল্লেখিত অসমৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা লগা নাই ইয়াতে অপশ্যন 4টা দিয়া হৈছিল তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ধেমাজি এতিয়া আহিছোঁ আজি আন এটি প্ৰশ্নলৈ হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ আছাম তলত উল্লেখিত কোনখন ৰাজ্যৰ অসমৰ লগত সকলোতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে ইয়াতে অপশ্যন 4টা দিয়া হৈছিল তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেঘালয়া এতিয়া আহিছোঁ আজিৰ আন এটি প্ৰশ্নলৈ হুইচ অফ দ্য ফলোইং প্লেচ অফ আছাম ইজ ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম তলত উল্লেখিত অসমৰ কোনখন ঠাইক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয় ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে তাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি যোৰহাটক কলা সংস্কৃতিৰ কেন্দ্ৰ বুলি অভিহিত কৰা হয় এতিয়া আহিছোঁ আজিৰ শেষৰটি প্ৰশ্নলৈ হুইচ অফ দ্য ফলোইং প্লেচ ইজ ন'ন এজ নৱদ্বীপ অফ আছাম তলত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি অভিহিত কৰা হয় ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে তাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নলবাৰী হৈছে অসমৰ নৱদ্বীপ বুলি অভিহিত কৰা হয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আগতীয়াকৈ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ বেল আইকনটো দবাই থ'ব ধন্যবাদ জয় আই অসম